মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টি মনোযোগেৰে চাই ভিডিঅ'টিত থকা বিষয়বোৰ শিকিবলৈ যত্ন কৰিবা। ভিডিঅ'টিৰ জৰিয়তে শ্ৰদ্ধাৰ পিতৃ-মাতৃ আৰু সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীসকলেও উপকৃত হ'ব বুলি আশা কৰিছোঁ। আমি গণিতৰ 1-2খিনি কি ধৰণে লিখিব লাগে সেয়া আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে এক সংখ্যাটো বা এক অংকটো কি ধৰণে লিখিব লাগে সেয়া দেখুৱাইছোঁ। আমি পোনপটীয়াকৈ একটো কেনেকৈ লিখোঁ চোৱা। পোনপটীয়াকৈ আমি একটো কেনেকুৱা ক্ষেপত লিখোঁ সেয়া জানিব লাগে। প্ৰথমতে আমি একটো এইটো গৈ লিখোঁ এনেকৈ, প্ৰথম ক্ষেপ এনেকৈ, এইটো দ্বিতীয়, এইটো প্ৰথম, এইটো দ্বিতীয় ক্ষেপ। গতিকে আমি শুদ্ধ পাকত এক সংখ্যাটো কি ধৰণে লিখিব লাগে সেয়া লিখিলোঁ। তাৰপিছতে তোমালোকে স্কোৱাৰ লাইনত থকা স্কোৱাৰ লাইন কপি আছে, বহি আছে, তাতে তোমালোকে এই ধৰণে লিখিব পাৰিবা। এনেকৈ লিখিবা চোৱা। প্ৰথমতে এক সংখ্যাটো এনেকৈ তোমালোকে ইয়াৰ পৰা এনেকৈ আনি ইয়াতে তোমালোকে সংযোগ কৰি দিবাহি। এয়া হৈছে এক। আৰু আমাৰ পিতৃ মাতৃসকলে আঁকিব নোৱাৰা বা লিখিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলক বা শিকাৰু শিশুটিক স্কোৱাৰ লাইনৰ সহায়ত আমি ডট সংযোগ অৰ্থাৎ ফুট চিন সংযোগ পদ্ধতিৰে আমি শিকাব পাৰোঁ। এনেকৈ আমি ইয়াৰ পৰা আমি এনেকৈ কৰি এনেকৈ ফুটটো দি এনেকৈ আমি ফুট সংযোগ কৰি সিহঁতক লিখাৰ কৌশলটো বা অভ্যাস আমি কৰাব পাৰোঁ। এইটো হৈছে এক। একৰ পিছত 2 সংখ্যাটো কি ধৰণে লিখিব লাগে, শুদ্ধ ক্ষেপত কি ধৰণে লিখিব লাগে সেয়া চোৱাচোন। প্ৰথমতে তোমালোকে এনেকৈ 2টো এনেকৈ আনিবা। এইটো প্ৰথম পাক, দ্বিতীয় এইটো হৈছে 2 সংখ্যাটো আমি দুটা পাকতে লিখিব পাৰোঁ। এইটো এটা আৰু এইটো এটা। গতিকে এই ধৰণে দুটা পাক আছে। তাৰপিছত আমি 2 সংখ্যাটো তোমালোকৰ স্কোৱাৰ লাইনত কেনেকৈ লিখিব লাগিব চোৱা। স্কোৱাৰ লাইনত তোমালোকৰ কপি আছে, তাতে তোমালোকে এই ধৰণে লিখিবা। এই ধৰণে গতিকে 2 সংখ্যাটো তোমালোকে কেনেকৈ লিখিব লাগিব চোৱা। প্ৰথমতে ইয়াৰ পৰা তোমালোকে এনেকৈ কৰিবা, এনেকৈ ঘূৰাবা ইয়ালৈকে, ইয়ালৈকে এনেকৈ কৰি দিবা। এইটো হৈছে 2। এইটো অকণমান তোমালোকে লিখি দিবা, এনেকৈ কৰিবা। এইটো 2টো বেছি ওপৰত নিদিবা, ইমানটো দি এনেকৈ ঘূৰাই এইটো হৈছে 2। গতিকে 2 সংখ্যাটো আমাৰ পিতৃ মাতৃসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ শিকাৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে আকৌ অকণমান বেছি অসুবিধা পায় সিহঁতক আমি এই ফুট সংযোগ পদ্ধতিৰে অভ্যাস কৰাব পাৰোঁ। এনেকৈ 2 সংখ্যাটো আমি ফুট সংযোগ পদ্ধতিৰে এনেকৈ সংযোগ কৰাৰ অভ্যাস কৰাব পাৰোঁ। তাৰপিছত এয়া হৈছে 2 পিছত আহিলে 3টো আমি কেনেধৰণে আঁকিব লাগিব সেয়া চোৱা। 3টো আচলতে পোনপটীয়াকৈ আমি এই ধৰণে আঁকোঁ। এইটো প্ৰথম এনেকৈ আহিব লাগিব ইয়াৰ পৰা, এইটো প্ৰথম, এইটো দ্বিতীয় বুলি ধৰিছোঁ। এইটো চোৱা 3 সংখ্যাটো আমি পোনপটীয়া পাকত আমি এই ধৰণে লিখোঁ। ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ, ইয়াৰ পৰা এইটো হৈছে এইটো। গতিকে 3 সংখ্যাটো আমি পোনপটীয়া পাকত এই ধৰণে লিখোঁ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ স্কোৱাৰ লাইনত 3টো এই ধৰণে লিখিবা। চোৱা কি ধৰণে লিখিব লাগিব। এনেকৈ আছে নহয়, তোমালোকে কেনেকৈ আঁকিব লাগিব 3 সংখ্যাটো সেয়া তোমালোকে ভাল ধৰণে চাব লাগিব। ইয়াৰ পৰা আৰম্ভ কৰিবা, ইয়াৰ মাজৰ পৰা ইমানটো, ইয়াৰ পৰা এনেকৈ, এইটো প্ৰথম, এনেকৈ কৰি এইটো বনাই ল'বা, এইটো সংযোগ কৰি ল'বা। এইটো প্ৰথম নহয়নে, এইটো দ্বিতীয় বুলি ধৰিছোঁ। এনেকৈ কৰি এনেকৈ লৈ যাবা। এইটো হৈছে 3। 3টো আমি কেনেকৈ আঁকিলোঁ চোৱা। গতিকে আমাৰ পিতৃ মাতৃসকলে বা আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ শিকাৰু শিশুটিক বা ছাত্ৰ ছাত্ৰীক এই ফুট চিন সংযোগ কৰি আমি ইয়াৰ পৰা এনেকৈ কৰি আমি অভ্যাস কৰাব লাগিব। আৰু তেতিয়া সিহঁতৰ 3 সংখ্যাটো শুদ্ধ পাকত লিখিবলৈ
বা ভাল লিখাৰ যিটো শুদ্ধতা সেইটো হ'ব। তাৰপিছতেই 4 সংখ্যাটো আমি পোনপটীয়া পাকত আমি এনেধৰণে লিখোঁ, এইটো প্ৰথম, এইটো দ্বিতীয়। তাৰমানে এইটো প্ৰথম, ইয়াৰ পৰা এনেকৈ আহিব, ইয়াৰ পৰা এনেকৈ এইটো প্ৰথম, তাৰপিছত ইয়াৰ পৰা এইটো দ্বিতীয় বুলি ধৰিছোঁ, দ্বিতীয়, ইয়াৰ পৰা এইটো তৃতীয়, এইটো চতুৰ্থ, এইটো তৃতীয়, এইটো চতুৰ্থ। গতিকে আমি 4টা পাকত এনেকৈ আমি 4টো লিখিব পাৰোঁ। গতিকে আকৌ ছাত্ৰ ছাত্ৰীও তোমালোকে ইয়াত লিখিবা এনেকৈ স্কোৱাৰ লাইনত লিখিলে তোমালোকে কেনেকৈ লিখিব লাগে চোৱা। স্কোৱাৰ লাইন প্ৰথমতে তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা, ইয়াৰ পৰা আছে, ইয়াৰ পৰা এইটো প্ৰথম, এইটো চোৱা, এইটো দ্বিতীয়, ইয়ালৈকে দ্বিতীয় বুলি ধৰিছোঁ, এইটো প্ৰথম, এইটো দ্বিতীয়, এইটো তৃতীয়, এইটো চতুৰ্থ। গতিকে এনে 4টা পাকত আমি লিখিব লাগিব। তাৰপিছত আমাৰ পিতৃ মাতৃসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে ঠিক আগৰ দৰেই স্কোৱাৰ লাইনত এই আখৰটো ফুট সংযোগ পদ্ধতিৰে বা ডট সংযোগ পদ্ধতিৰে শিকাব পাৰিব। এনেকৈ এইটো হৈছে 4 পিছত 5 সংখ্যাটো কি ধৰণে লিখিব লাগে সেয়া দেখুৱাইছোঁ। 5 সংখ্যাটো কেনেকৈ হ'ব, আমি পোনপটীয়া পাকত এই ধৰণে লিখোঁ, এইটো প্ৰথম, দ্বিতীয়, তৃতীয়, এইটো হৈছে 5। এইটো পোনপটীয়া পাকত এই ধৰণে হয়। আৰু ছাত্ৰ ছাত্ৰীসকলে স্কোৱাৰ লাইনত এনেকৈ আঁকিব লাগিব, স্কোৱাৰ লাইনত ইয়াৰ পৰা এনেকৈ প্ৰথম ষ্টেপ, এইটো দ্বিতীয়, এয়া তৃতীয়, এনেকৈ ইয়াতে সংযোগ কৰি দিলে এয়া 5 হ'ব। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা পিতৃ মাতৃসকলে আগৰ দৰে ঠিক ডট সংযোগ বা ফুট চিহ্ন সংযোগ কৰি শিকাব পাৰে বা অভ্যাস কৰাব পাৰে। এই ধৰণে এনেকৈ কৰি ডট বা ফুট দি সিহঁতক অভ্যাস কৰিলে 5 সংখ্যাটো অনায়াসে লিখিব পাৰিব। গতিকে আজি এই ভিডিঅ'টিত 5লৈকে লিখিলোঁ। মই আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব। আমাৰ পিতৃ মাতৃ আৰু শ্ৰদ্ধা শিক্ষক শিক্ষয়িত্ৰীসকলেও এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত লৈ যাব পাৰিব বুলি আশা কৰিছোঁ। আৰু সেই আশা কৰি মই আজি 5লৈকে সংখ্যাটো লিখিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই 6ৰ পৰা 10লৈকে সংখ্যাখিনি কি ধৰণে লিখিব লাগে সেয়া আলোচনা কৰিম। ধন্যবাদ।